Hello friends, welcome to my YouTube channel Urup Kumar Vishwas blog. বন্ধু বান্ধৱীসকল মই বৰ্তমান উপস্থিত আছোঁ চাওলাং চুকাফাৰ সমাধি স্থানত। ইয়াতে মই ভিতৰলৈ প্ৰৱেশ কৰিম। ইয়াতে টিকট লৈ মই ভিতৰত প্ৰৱেশ কৰিম। ইয়াত মাস্ক নোহোৱাকৈ যাব নিদিয়ে, গতিকে মই এতিয়া মাস্কখন মাৰি লৈছোঁ। মাস্ক নোহোৱাকৈ ভিতৰত সোমাব নিদিয়ে, সেইকাৰণে মাস্কখন মাৰি ল'লোঁ। এতিয়া কথা নাই বাৰু। এতিয়া মই আপোনালোকক দেখুৱাম স্বৰ্গদেউ চাওলুং চুকাফাৰ সমাধি কৰিছিল। ইয়াত সমাধি ক্ষেত্ৰ এইখন বহুত ডাঙৰ এৰিয়া হয়। এতিয়া আপোনালোকক মই দেখাই যাম, বলকচোন। এইটি হ'ল প্ৰেক্ষাগৃহ, এইটো প্ৰেক্ষাগৃহ। চাওলুং চুকাফা সমাধি ক্ষেত্ৰ, এইটো প্ৰেক্ষাগৃহ। এখন ধুনীয়া বাগিচা, নানান ধৰণৰ ফুল আছে ইয়াতে। এখন বাগিচা, ভিতৰলৈ সোমাই গৈ আছোঁ। আছে এইটো পুখুৰী, এইখন দলং, পুখুৰীটোৰ ওপৰতে এইখন দলং আছে। ऐसी जीत अब चाहे जिंदगी, ऐसी जीत अब चाहे जिंदगी है। আৰু এইটো হৈছে চাওলুং চুকাফাৰ স্মৃতি সৌধ। এক সুন্দৰ পৰিৱেশ। ऐसी जिंदगी हम छिप छिपाए, हम ना গতিকে ইয়াতে জোতা খুলি লৈ আগবাঢ়িছোঁ, ওপৰলৈ উঠিম। এতিয়া মহাৰাজ চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি। এইটো হৈছে চাওলুং চুকাফাৰ সমন্বয় ক্ষেত্ৰৰ মিউজিয়াম। ইয়াৰ ভিতৰত ফটো তোলা নিষেধ, গতিকে ইয়াত মই ভিডিঅ'টো কৰিব নোৱাৰিম। গতিকে মই এনেই প্ৰৱেশ কৰিম, ইয়াত ফটো ভিডিঅ' একো কৰিব নিদিয়ে। এইটো হৈছে বৰতোপ। আগৰ দিনতে ৰজা মহাৰজাবিলাকে যুদ্ধ কৰোঁতে এইটো দি বোমা দিছিল, বোমা দি শত্ৰু একেবাৰে নিধন কৰি দিছিল। এইটো হৈছে বৰতোপ। ना छिप छिपाए, ना छिप छिपाए, ना छिप छिपाए, ऐसी ना छिप छिपाए, ना छिप छिपाए, ना छिप छिपाए, हम न पाए ऐसी जिंदगी हम छिप छिपाए, हम ना आए, हम ना आए, ऐसी जी छिप छिपाए, ऐसी जी हम न पाए। এইফালে যাবা নিদে, এইপিনে ঘূৰি যাব লাগিব। গতিকে এয়াই চাওলুং চুকাফা সমাধি ক্ষেত্ৰৰ এইটো এৰিয়া। বন্ধু বান্ধৱীসকল, যদিহে মোৰ আজিৰ এই ভিডিঅ'টো ভাল পাইছে, তেনেহ'লে মোৰ এই ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবৰ কাৰণে নাপাহৰিব। আৰু লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে একেবাৰে নাপাহৰিব। ধন্যবাদ, বাই বাই।